हेलो दोस्तों माने সোমাই কিনে উঠি গ'লো এতিয়া 10টা বাজি গ'ল আজি বৰষুণ বতৰ অলপ ফুৰিব যাম বুলি ভাবিছিলোঁ ৰাহুল বাৰ্তাত যাম বুলি ভাবিছিলোঁ Welcome Sahil's Pagal Mandi. লাভ নাই ওপৰত লৈ অলপ পিছে যা যাব গাড়ী लाड़ागा হেংকে দেখা কাম নাই মোৰ ফালে দেখো এই মানুহে তোৰ থপৰা দেখা পাব নেকি হেল্ল' দোস্তো ৱেলকাম টু মাই চেনেল আছামিজ ব্লগ আমি মানে আজি যাই আছোঁ পূজা চাবলৈ আজি মানে মেইন পূজা মাহৰ দিনত আমি বকচোন অলপ চাইছোঁ যাই দেখোঁ কেনে হৈছে পূজা এই অলপ অলপ উঠাম আগৰ দেখাই দিয়ে এইবিলাক ৰাইডাৰ আহি আছে আমাৰ আগফালে মানে পূজাটো চাই আহোঁ আৰু মানে বক্সটো থাকিবই আৰু পূজা বুলি ক'লে এইটোৱে ব্লগাৰ আন মানুহ আমাৰ লগত লৈ আহিছোঁ বাচ্ছা এটা চৰি মানে লৈ আহিছোঁ লগত আৰু তাৰ আছে কিবা কিবা আছে আগফালে মানে মানুহ বহুত গাইছ এই আমাৰ ব্লগাৰ আছে লগত এই ব্লগাৰটোৰ নাম মই ডিছক্ৰিপশ্যনত দি দিয়া যাব Bravo. আমার মানে স্পিড ইমানেই বেশি হয়েছে ব্যাটারি গাড়ি আমার চাপতে আছে কিন্তু আমার আরপিএম কমা না দোস্ত মানে আরপিএম এই ব্লগার আমার ওখানে আছে মানে আরপিএম কমা না আরপিএম পুরো দিয়েছো এইয়া দোস্ত মানে বড় মানে মজা আর একদম মানে এনজয় ফুল এনজয় মানে গাইস আমি তো যাই ফুল এনজয় গাইস আগৰ পাই আছো পূজা খনত খাইব দেখা খাইব ভাই গাইস গাড়ি চক না গাড়ি গাম চক গাইস গাইস ইয়াতে পাৰ্কিং চলি আছে গাইস 2 কিলোমিটাৰ মান দূৰতে পাৰ্কিং আপুনি দেখো ক'ত কি ভাল হৈ আছে যাবা দিছিয়া বাইক নহয় ইয়াত গাইজ দেখা দিয়ক গাইজ ইয়াৰ পৰা আগত গাড়ী যাব দিয়া নাই ৰখি না ৰখি দিয়া বঢ়িয়া মই ভিডিঅ' বনাম মানে কি ক'ম ইয়াতে ইমানেই ভিৰ হৈছে আজি মানে 2 কিলোমিটাৰমান দূৰত আগতে মানে হেৰি কৰি দিছে ৰখাব দিছে ইয়াতে বাছ মহা ভৰ্তি হৈছে অটো মানে যি লাগে আপোনালোক চব আছে ইয়াতে তাকেই যাই আছো দামটো বেছি হৈছে অলপ মই কি ক'লো মই কি বিচৰা নাই দামটো বেছি হৈছে অলপ কেলা তাৰমানে এনেকৈ আমি পাৰ্কিং কৰি দিওঁ আৰু পাৰ্কিং ঠিক আছে গাইছ মানে গাড়ী পাৰ্কিঙত থৈ দিলোঁ আৰু এতিয়া মানে যাম আৰু মানে
আপোনালোকে যদি ৰাজৰ ভিডিঅ' ভাল পাইছে, ৰাজে ভিডিঅ' বনাই আছে এতিয়া কমেণ্ট কৰি গাইছ মানে চাওক না পুৰা লাইট দি দিছে আৰু মানে এইবিলাক লৈ আহিছোঁ আমি পাণ্ডৱ কি ক'ব কৈ দিয়াচোন কিবা অলপ কৈ দিয়া কি ক'ম আৰু মানে ইমান মানুহ ভাল লাগিছে আৰু আপি বহুত আছে আপি চাম আৰু আমি চাম ই টিৰি চাব গাইছ ই টিৰি চাব গাইছ নাই তই টিৰি চাবি গাইছ তাৰপিছত এইজন গাইছ এই আদি লগ পাই দিলোঁ আমি আদি টেনশ্যনত আছে মানুহ টেনশ্যনত আছে গাইছ ইনষ্টাৰ কথা মই গোট না কিবা নাম আছে নাই দেখা পালি চিন্তা কৰি বাৰু খেলা জনাই মানে আমি গাইছ খেলাৰ কথা হ'বই গাইছ ঘূৰি নামিলে অলপ মানুহ চাওকচোন এই পুৰা সেনকে নহয় গাধা সেনকে ব্লগ বনাই নি কেলা কেনেকে পাল চেট এনেকে মানে উল্টা এনকে ধৰবি এনকে দেখাবি এনকে এই চিষ্টেমত মাৰনি এইটো মই শিকি দেখো সদায় পাহৰি যাওঁ ভাল ব্লগ বনাই এইটো গাইছ হৈ গৈছে গাইছ হৈ গৈছে বে গাইছ ই ব্লগ বনাই মোবাইল কেনকে ৰয় না আছে গাইছ উঠি যায় মোৰ কেলা তাৰপিছত গাইছ খেলা সৰি গাইছ হাল্লা চক মানুহ চক না গাইছ এই চেট চিনেমা দিছি কেলা গাইছ এই চিনেমা চলি আছে এই চেট চিনেমা চাও বিজো এই কেলা গাইছ এই অসমীয়া চিনেমা লগাই দিছে পুৰা আৰু মানে লাভ ষ্টৰী ভালটো আছে দেখা পালি ভাল লাগিলে দাউৰি কি আছা গাইছ আমি দাউৰিছো বোলে যাম না আমি এই গাইছ কি কম মানে এই কেলা কিছি হাইট চাও পূজা বুলি মাতিব মোৰ দিনত লাগি যায় পূজা বুলি মাতি তোৰ দিনত লাগে গম পাওঁ মই কোন পূজা আহিছে এইটো কৰবাই ধৰিলে নেকি আমাক দেখাই নহ'ব মানুহ এই বেলুন কি ফুটা মিঠে পইচা যাব 50 টকা যাব সেইকাৰণে আৰু গাইছ এটা কথা কওঁ মানে চিক্ৰেট কম আৰু মানে দুনিয়াৰ তাকে চাইছো আমাৰ মানে পাৰ্মানেণ্ট নাই ন আছে মানে এনেই আছে পাৰ্মানেণ্ট নহয় চব পাৰ্মানেণ্ট চাই আছো পাৰ্মানেণ্ট দেখাই দিয়া মানে চিকৰ আৰু গাইছ আজি নাই আমাৰ দিন আহিব না একদিন সেইদিনা আমিও এনেকৈ চিকৰ খাম দেখাই আৰু মানে মই ভাবি আছিলোঁ মানে মই ভাবি আছিলোঁ গাইছ এইটোত এবাৰ উঠিম বুলি এইটোত আৰু এইটোত গাইছ আমাৰ কাৰণে স্পেচিয়েলি ফৰ এইটোত আমি আগবাঢ়িম বুলি ভাবি আছিলোঁ কিন্তু যদি পড়ি যাও ক্লাস কিবা করবে না গাইস ওই বারু চুরু না গাইস খাইলো ও গাইস বললো গাইস
গাইছ Wali besi botol. Guys, মানে আমাৰ চৌধুৰীলে এতিয়া মানে অলপমান ফুটলা লৈ আছে কি মানে লৈ ল'লে গাইজ মানে পুৰা লাভৰ কাৰণে পুৰা মানে চব দি দিছে আৰু যিমান দিছে সিমান দি দিছে গাইজ ফাংচন ফাংচন কৰি তেনেকৈ পূজা গাইজ মানে আমাৰ দিন এনেকুৱা এটা কি ক'ম আমাৰ নাই কোনো কিন্তু মানে এনেকুৱাই দিন আমি একেই কৰিব মানে কিছুমান তোমাৰ দে গাইজ মোক একে একটা যে আছে বেয়া গাঁৱত থাকিব নোৱাৰা আপি আছে গাইজ একদম মজা আৰু ফাংচন কেনেকুৱা কিন্তু মানে লগত তোৰ জেগাত কোনোবা এটা বেলেগ ৰাখিছিল এইজনী ৰাখিছিল এইজনী না সেইজনী মানে ঠিক এইজনী দেখা দিয়া কোনজনী দেখাব নোৱাৰি ন কোনজনী মানে ফুলনি মানে বাগিচা আছে দেখিছোঁ গাইছ মানে কি ক'ম আমি একে ঘূৰি ঘূৰি বহুত টাইম ঘূৰিলোঁ 2 ঘণ্টাৰ বেছি হৈ গ'ল আমাৰ গাইছ আমি একো খোৱা নাই একো নুঠিব পোৱা নাই বহুত মানুহ গাইছ আমি ইমান টাইম ৰখিব নোৱাৰোঁ মেইনলি মানে আমাৰ দুটা চব ছোৱালী চাব আহিছোঁ আমি এনে দিয়কচোন এতিয়া মানে ভোক লাগিছে কোনে খোৱাটো মানে বুজি পোৱা নাই এটা কে ৰাহুল লিখিম বুলি ভাবিছোঁ কে ৰাহুল ছোৱালী নাই গাইছ ছোৱালী ভাল পাব লগা আমাৰ সক্ষম হোৱা নাই গাইছ তো মানে কে ৰাহুল লিখিম আৰু কে যাব ৰাহুল সদায় মানে মোৰ ঠিক আছে খাই দিয়া দাদা ঠিক আছে দিয়া এটা ভিডিঅ' বনাই আছোঁ মানে গাইছ মানে ঠিক আছে হ'ব খাই লওঁ না পইচা দি আছোঁ গাইছ গাইছ মানে এতিয়া কি কৰিম আৰু চাওকচোন মানুহ গাইছ গাইছ এই চাওক চেলিম গাইছ মানে চেলিম পুৰা বনাই আছে আৰু মানে বনাই আছে মই বনাইছোঁ গাইছ চাওক মানে পুৰা বনাম আছে মৰি গেলি আর নদী খাই কই দিছো মই পানী আনজা আমার সব নম্বর আছে না ভিডিও করি একবার পানি ইনবে দিয়ে ভাই ভাল ভয় নম্বর আকো গেলা Hey guys, क्या जा रहे हो मैंने big fan मैंने big fan है क्या जा रहे हो next time আমি সামনে মানে এবার ওয়ার্ল্ড কাপ দেখাবা আছো রাহুল ভাই তু কিবার 100 লাগবো গাইস মানে কি বনাই দিছো কেলা হলো কানে গাইস এটি সব কেলা হলো কানে গাইস মানে সাইড পুরা বনাইছো গাইস এই যাও গাইস বুঝবা গাইস মানে টাইম বাড়ি যায় আছে গাইস মানে টাইম বাড়ি যায় আছে কিন্তু মানে মানুহ কম হোৱা নাই মানুহ কমটি হোৱা নাই আৰু আমাৰ বাজ আৰু চৌধুৰী হৰাই গৈছে ইতিমধ্যে আমি খাব লাগে এতিয়া মানে ভোকত মৰি গৈছোঁ গাইছ এতিয়া 10টা বাজিল কমচে কম কিন্তু মানুহ কমটি নাই চাওক গাইছ মানুহ মানে ইমানেই মানুহ হৈছে গাইছ কি ক'ম আৰু গাইছ লাগিব নখাওঁ খেলা মানে গাইছ মানে আমি এনেকৈ কাশ্মীৰৰ পৰা গাড়ী ওলাই লৈ গুচি আহিলোঁ চব খঙালোঁ আৰু ইয়াতে ৰখি আছোঁ আৰু
আৰু এবাৰ পানেৰি যাম, পানেৰি কিনে তাৰ পৰা আৰু ৰেলত যাম আৰু চাই দিয়ক এই মানুহ চাওক। বাইক ল'লোঁ এইফালে পূজা আছে, আমি আহি গ'লোঁ ওলাই কিনে। আৰু কি ক'ম আৰু এই ভোগৰ দোকান চাওক, মানে দোকান বহুত হৈছে গাইছ। আৰু তেল ৰাহুল লিখি দিছোঁ, আপোনালোকে চবে গমেই পাইছে। চাই দিয়ক গাইছ, আমি মানে এনেকৈ যাই আছোঁ আৰু ঘৰত যাই আছোঁ। এই গাড়ীত চাওক গাইছ, ঘৰত যাব আহিছোঁ। এতিয়া ঘৰত পাতি যদি পানেৰি যাম চাগে, ইয়াক লৈ নাযাওঁ, ইয়াক ঘৰত থৈ যাম। এনেকৈ